Good morning friends, welcome back to another daily vlog. আজি ভাবিছো ব্ৰেকফাষ্ট ৰেচিপি এটা আপোনালোকলে লৈ এটা লং ব্লগে আৰম্ভ কৰো। আজি মই ওটস খাম বুলি ভাবিছো বহুত দিনৰ পাছত। আজি মোৰ ৰুটি খাবলৈ মন যোৱা নাই আৰু দৈ আছে যেহেতু বিহু গৈছে আপোনালোকৰ কেনেকে গ'ল ভোগালী বিহু জনাব। আৰু ভোগালী বিহুৰ বন্ধ শেষ আৰু হাজিৰ পৰা ডে টু ডে নৰ্মেল ডেজ বিলাক আৰম্ভ হৈ গ'ল। তো মোৰ মৰ্নিং য়োগা সেশনটো কৰি হৈ গ'ল, আকৌ ইভিনিঙো য়োগা সেশন আছে এতিয়া। কিন্তু তাৰ আগত ভাবিছো যে ব্ৰেকফাষ্ট ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰো, কাৰণ আকৌ মই নৰ্মেল মোৰ ৰুটিনত ঘূৰি আহিছো। এইকেইদিন বহুত হৈ গ'ল ভোগালীৰ খানা, ভোগালীত ভোগ কৰা হৈ গ'ল। এনেকুৱা নহয় মই বাৰু অভাৰইটিং নকৰো, আজিকালি সেইটো মোৰ অভ্যাসত পৰিণত হৈ গ'ল। মাছ মাংস খাইছো কিন্তু এনেকুৱা নহয় যে এসোপা খাইছো, সবে খাইছো। বিহু বুলি পিঠা পনা দৈ চিৰা জলপান সব খাইছো, কিন্তু সব লিমিটেডকে খাই আছো। কিন্তু আজি মানে খাবলৈ মন যোৱা নাই। আজি মোৰ খাবলৈ মন গৈছে ওটস। মায়ে ইতিমধ্যে ৰুটি খালে নেকি, মই ভাবিছো ওটস খাওঁ, কাৰণ দৈ আছে, অলপ দৈ দি পিনি এটা ওটছৰ ৰেচিপি আপোনালোকৰ কাৰণে লৈ আহো। তেন্তে ষ্টাৰ্ট কৰিছো আজিৰ ভিডিঅ'টো, চাই যাওক আৰু মৰম দি যাব। মই দুটা ওটস ইউজ কৰিম। নৰ্মেল যোনটো ওটস আমি খাওঁ সেইটো ইউজ কৰিম, আৰু যিটো এইটো ৰোল্ড ওটস বুলি কয় ৰোল্ড ওটসটো ইউজ কৰিম। দুটা অলপ অলপকৈ ইউজ কৰিম। আৰু আপোনালোকে জানি যে মই অকণমান বাতি এটাত ভিগাই থৈ দিওঁ, তো আজি সেই বাতিতে মই অকণমান সময় তিয়াই থ'ম, কিন্তু আজি তিয়াবৰ কাৰণে ইউজ কৰিম দৈ। এইটো হৈ গৈছে দৈ। তেন্তে বাতি এটা লৈ লৈছো মই। প্ৰথম দি দিছো ইয়াতে ৰোল্ড ওটস। মই ডাঙৰকে এটা চিলা বনাই খাম, আপোনালোকে সৰু সৰুকে পেনকেক নিচিনাকে বনাইও খাব পাৰে, ইমানটিকে বনাই খাব পাৰে। মই এই গোটেইখিনি দি এটা ধুনীয়া চিলা বনাই আছো। আচলতে অলপ ডাঙৰকে বনাম, চাওঁচোন মন গ'লে পেনকেকৰ নিচিনাকেও বনাব পাৰো, চাওঁ কি কৰোঁ। তো প্ৰথম ৰোল ওটছ দিলোঁ, এতিয়া নৰ্মেল যোনটো ওটছ আমি সদায় খাওঁ সেইটো দিম। এইটো আছিলে ৰোল ওটছ, অলপ দিলোঁ। এতিয়া ইটো দি দিম, আমি যোনটো নৰ্মেলি খাওঁ সেইটো ওটছটো দি দিলোঁ। এটা মিক্স কৰি দিছোঁ, আপোনালোকে দিব পাৰে যিকোনো ওটছ দিলেই হ'ল। মই দুইটাই দিছোঁ। তে ইয়াতে দিব লাগিব দৈ। দৈ দি দিছোঁ। তেন্তে ভালকৈ মিক্স কৰি লওঁ। আৰু অলপ দৈ লাগিব নিচিনা লাগিছে, আৰু অলপ দি দিওঁ। দৈ দি পিনি ধুনীয়াকৈ ওটছখিনি মই এতিয়া অকণমান তিয়াই থওঁ, আৰু এইখিনি কোমলে মানে মই সিফালে আপোনাৰ ৰেডি কৰিমগৈ ভেজিটেবল। ইয়াতে মই অলপ ভেজিটেবল দি দিম আচলতে। ওটছৰ আপোনালোকে কেনেকৈ খাই জনাব। ওটছ খাবলৈ কাৰণে বহুত ধৰণৰ উপায় আছে, খালেই হ'ল। নিমখীয়াকৈও খাব পাৰে, কিছুমানে মিঠাকে ভাল পায়, মিঠাকে খাব পাৰে। মই আজি দৈটো আছে কাৰণে ভাবিলোঁ আজি বোলো এইখিনি আনকালে মই এনেই ধৰক নৰ্মেলি পানী দি পিনি তিয়াই থওঁ। আজি ভাবিছোঁ যে অলপ দৈ দি পিনি তিয়াওঁ আৰু অলপ হেল্ডি হ'ব। এইখিনি এনেকুৱা হ'ল দেখাওঁ ৰ'ব। ধুনীয়াকৈ মই দৈ দি পিনি এতিয়া এইখিনি মিক্স কৰি দিলোঁ। আৰু ইয়াতে অকণমান দিব লাগিব নিমখ মই ভেজিটেবলৰ লগতে এড কৰিম। এইফালে লৈছোঁ ধনিয়া, গাজৰ, জলকীয়া ল'ম আৰু পিঁয়াজ ল'ম। ইয়াত জলকীয়া লৈ লৈছোঁ, পিঁয়াজ আৰু বিলাহী দিব পাৰি। মই পিঁয়াজ আৰু আধা ফাল বিলাহী, চাওঁচোন বিলাহী শেষ হ'ল যেন লাগিছে। যি চব্জি থাকে আৰু পাৰিলে বিলাহী দি দিব। মোৰ আজি বিলাহী নাই, মই তো গাজৰ, ধনিয়া, জলকীয়া আৰু এটা পিঁয়াজ দি দিম। এইখিনি এটা প্ৰথমতে মই ধুই আনো। ওটছৰ ৰেচিপি চাগে মই আগতেও আপোনালোকলৈ আনিছোঁ, তেতিয়া মই সদায় চিলা বনাই খাওঁ। সেইকাৰণে ভাবিছোঁ আজি সৰু সৰুকৈ পেন কেকৰ নিচিনাকৈ বনাই ল'ম। অকণমান লুকটো বেলেগ হ'ব, সৰু সৰুকৈ টিকলাকৈ ভাল লাগিব। তো গাজৰখিনি মই ৰুকি লৈছোঁ সৰু সৰুকৈ। অলপ বিলাহী চিলাহী আৰু কিবা কিবি ভেজিটেবল থাকিলে আৰু ভাল লাগিব। চব দি দিব আৰু ওটছতে মিক্স কৰি। আগতে চাগে মই ভেজিটেবল মিক্স কৰি ওটছৰ চিলা চাগে মই বনাই দেখুওৱা নাই নেকি আপোনালোকক। তো আজি কিন্তু একদম নতুন এটা ৰেচিপি ট্ৰাই কৰি আছোঁ, সেইকাৰণে বোলো দেখাওঁ। এনেকৈ ভেজিটেবল মিক্স কৰি মই আপোনাৰ খাওঁ, বেচনৰ চিলা বনাই খাওঁ। কিন্তু ওটছৰটো চাগে আজি ময়ো প্ৰথম খাই আছোঁ নেকি। ভাবি থাকোঁ এনেকৈ খাম বুলি, কিন্তু খোৱা হোৱা নাছিলে। এনেই নৰ্মেলি মই ওটছটোত ধৰক অকণমান নিমখ দি পিনি চিলা বনাই লওঁ, তাত কণী এটাৰ লগত বনাই খাওঁ, তাৰমানে অমলেটৰ লগত চিলাটো। আজি নাই, আজি মই বোলো ভাবিছোঁ ভেজিটেবল এড কৰি দিওঁ। ধনিয়া, পিঁয়াজ, গাজৰ, জলকীয়া, ভাল লাগিব, টেষ্টি লাগিব। অকণমান নিমখ দি দিব লাগিব, আৰু দৈ দি পিনি যিহেতু
ওটছখিনি মই কৰিছোঁ কোমল অলৰেডি এইখিনি কোমল হৈ গ'ল অকণমান পানী মিক্স কৰি দিম মই তাতে কাৰণ বেছি ডাঠ হৈ গৈছে নহ'লে এইখিনি থাকক মই ইতিমধ্যে এফালে হেৰিখন বহাই লওঁ টাৱাখন বহাই লওঁ টাৱাখন তেতিয়া গৰম হৈ থাকিব গৰম গৰম টাৱাত দি দিলে টেনশ্যন নাই তো সেইকাৰণে টাৱা গৰম কৰোঁ ভেজিটেবলখিনি মিক্স কৰাৰ আগতে কুইক ভেজিটেবল হেৰিগত সেইকাৰণে ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ যিহেতু প্ৰথম বনাইছোঁ নতুন নিচিনা লাগিছে বনাবলৈ লওঁতে পাহৰি গৈছোঁ ওটছৰ চিৰা তাৰমানে খাওঁ মই আপোনালোকে দেখিছে চাগে ৰেচিপি কিন্তু এনেকৈ মই খোৱা নাছিলোঁ ভেজিটেবল মিক্স কৰি তো এইখিনি মোৰ দৈ দি পিনি ভিজাই থোৱা ওটছখিনি ইতিমধ্যে কোমল হৈ গৈছে আৰু এইখিনি মোৰ ভেজিটেবল গাজৰ পিঁয়াজ ধনিয়া জলকীয়া মিক্স কৰোঁ অকণমান খালি মই ভাবিছোঁ পানী দি দিওঁ বেছি ডাঠ হৈ আছে বাটিটো বেছি সৰু হৈ গ'ল সদায় মোৰ এনেকুৱা হৈ যায় বাটিটো চেঞ্জ কৰি লোৱাই ভাল হ'ব নহ'লে ভেজিটেবলখিনি মিক্স কৰিব দিগদাৰ হৈছে বাটিটো মই চেঞ্জে কৰি লৈছোঁ ডাঙৰ বাটি এটাত এইখিনি দেখিছে কোমল হৈ গৈছে ওটছখিনি মই অকণমান পানী মিক্স কৰি দিলোঁ ইয়াত অকণমান খালি নিমখ দিব লাগিব দেই মনত ৰাখিব মই নিমখ এতিয়ালৈকে এড কৰা নাই ইয়াতে আৰু অকণমান ধৰক ব্লেক পেপাৰ মিক্স কৰিলেও ভাল লাগিব ইয়াতে এতিয়া মই দি দিওঁ ভেজিটেবলখিনি মোৰ এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি অকণমান ঘি দি পিনি পেনকেক নিচিনা বনাই ল'ম কথা পাতোঁতে পাহৰি যাম মই নিমখটো আনো ৰ'ব নিমখ দি দিওঁ আৰু অকণমান মই ভাবিছোঁ ব্লেক পেপাৰ দি দিওঁ ভাল লাগিব ইয়াতে মোৰ ঘৰতে মানে খুন্দি থোৱা অলপ ব্লেক পেপাৰ আছে অলপ বেছি ডাঠকৈ খুন্দা আছে বেছি পাতলা মিহিটো নহয় তো ব্লেক পেপাৰখিনি দি দিলোঁ মই অলপে আছিলে এইখিনি মোৰ মিক্সাৰটো এনেকুৱা ধৰণৰ হৈছে খাই আপোনালোকক মই ৰিভিউ দিম কেনেকুৱা লাগে এইটো এটা কুইক ব্ৰেকফাষ্ট অপশ্যন হয় এতিয়া চাগে আপোনালোকৰ ঘৰত দৈ আছে যদি বনাই খাব পাৰে কিন্তু ভাল লাগিব এনেকৈ খাবলৈ টেষ্টি হৈছে বেটাৰটো এনেকুৱা ধৰণৰ হৈছে মিক্সাৰটো ধৰিব পাৰিছে নহয় এনেকুৱা হৈছে তো এইখিনি এতিয়া মই টাৱাখনত দি টাৱা ইতিমধ্যে গৰম হৈ গ'ল তেন্তে মই ইয়াত দি দিওঁ অলপ ঘি লগাই দিওঁ একদম পাতলাকৈ অলপ ঘি লগাই দিওঁ গোটেই টাৱাখনতে এইকেইটা পেনকেকৰ নিচিনাকৈ সৰুকৈ মই দি যাম আজি ডাঙৰকৈ নাখাওঁ বুলি ভাবিছোঁ সৰুকৈ খাম ভাবিছোঁ আজি আৰু ইয়াতে কিবা মছলা দি দিওঁ নেকি বাৰু অকণমান ইটালিয়ান চিজনিং অলপ দি দিওঁ ৰ'ব আৰু ভাল লাগিব এইটো হৈছে ইটালিয়ান চিজনিং অকণমান দি দিছোঁ আৰু এইটো হৈছে আপোনাৰ হেৰি কি বুলি কয় চিলি ফ্লেক্স দি দিছোঁ দেখাইছোঁ ৰ'ব অকণমান ইটালিয়ান চিজনিং দি দিছোঁ এতিয়া মিক্স কৰি টাৱা গৰম হৈ গৈছে টাৱা দি দিছোঁ দেখা আৰু সৰুকৈ বনাইছোঁ আজি সৰুকৈ বনাই দিছোঁ অকণমান ঘি দি লৈছিলোঁ কি নিচিনা হৈছে আলু টিক্কিবিলাক যে বনাওঁ আমি তেনেকুৱাই হৈছে ঘিটো অলপ কমাই দিওঁ এখন হাতে দিগদাৰ হয় লুটিয়াবলৈ এখন হাতে মোবাইল লৈ এখন হাতে লুটিয়াব অকণমান অসুবিধা সেইকাৰণে ফ্ৰণ্ট কেমেৰাতে দি লৈছোঁ ধুনীয়া হৈছে ইমান ধুনীয়া হৈছে দেখাওঁ ৰ'ব ওটছৰ পেনকেক ধুনীয়া হৈছে তেনেকৈ মই 3টা বনালোঁ আৰু মোৰ কেইটামান হ'ব 5টামান বনালে মোৰ যথেষ্ট হৈ যাব ওটছ পেনকেকছ আৰ ৰেডি এটা এটাকৈ নমাওঁ 1
2 and 3 আৰু তিনটা বনি আছে এফালে তিনটা বনাই ললো মই ৰব পৰা নাই এতিয়া খাই লম ভাবিছো হে তিনটা হৈ থাকক আপোনালোককো ৰিভিউটো দি দিও আপোনালোককো ৰিভিউটো দি দিও তো তিনটা প্যানকেক মই লৈ আহিছো আৰু তিনটা বনি আছে অলপ কিবা কি কম্পিউটাৰ কাম আছে কৰিলো তেন্তে এয়া প্যানকেক টেষ্ট কৰো তেন্তে নে কি কয় সঁচাকৈ টেষ্টি হৈছে অলপ টমেটো কেটচাপ লৈ লওঁ খোলাই নাই এইটো টমেটো কেটচাপ অলপ হ'লে আৰু ভাল লাগিব নিচিনা লাগিছে টমেটো কেটচাপ ইউজে কৰা নাছিলোঁ এইটো লৈ লওঁ তেন্তে দেখাওঁতে খাবই পৰা নাই আপোনালোকে বনাব বনাই কেনেকুৱা পালে খাই জনাব মই তেন্তে ওটছ কেক খাই লওঁ বাই